অষ্ট্ৰগুৰু ৰেখাই পুনৰ এটি ৰহস্যময় নতুন কাহিনীৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। প্ৰিয় দৰ্শক, বৰ্তমানৰ সময় হৈছে কলি যুগৰ সময়। এই যুগ হৈছে পাপ আৰু সংঘৰ্ষৰ যুগ, অন্যায় আৰু অধৰ্মৰ যুগ। আজি আমি কলি যুগৰ এই সমাজত দুৰ্ঘোৰ অন্যায়, পাপ, অধৰ্ম আদিৰ পয়োভৰ সকলোৱে নিজ চকুৰে দেখি আহিছোঁ। আজি পুত্ৰই পিতৃ মাতৃক নিচিনে, পিতৃ মাতৃয়ে নিজৰ স্বাৰ্থৰ বাবে সন্তানকো এৰি দিবলৈ কুণ্ঠাবোধ নকৰে। স্বামী স্ত্ৰীৰ সম্বন্ধতো কৃত্ৰিমতা আহিছে, গুৰু শিষ্যৰ সম্পৰ্কত শ্ৰদ্ধাৰ কোনো স্থান নাই, ইত্যাদি ইত্যাদি। আমি হয়তো সকলোৱে মনে প্ৰাণে বিচাৰিছোঁ সমাজখন পুনৰ ধৰ্মৰে পৰিচালনা হওক, পাপমুক্ত হওক, সমাজৰ মানুহৰ মন দয়া, কৰুণা, প্ৰকৃত মৰম, বিশ্বাসেৰে ভৰি পৰক। কিন্তু দুৰ্ভাগ্যবশতঃ হিন্দু ধৰ্মৰ বিভিন্ন ধৰ্মীয় গ্ৰন্থবোৰে আমাক সকীয়াই আছে যে সমাজখন আৰু বেয়াৰ পৰা বেয়ালৈহে গতি কৰিব পাৰে। যেতিয়া অধৰ্ম পাপে চৰম সীমা অতিক্ৰম কৰিব, তেতিয়া পালনকৰ্তা ভগৱান শ্ৰীহৰি বিষ্ণুই ল'ব দশম তথা অন্তিম অৱতাৰ, কল্কি অৱতাৰ। প্ৰভু বিষ্ণুই কল্কি ৰূপেৰে বগা ঘোঁৰাত উঠি জ্ঞানৰ তৰোৱালেৰে অধৰ্ম তথা অধৰ্মী, পাপী আদিক সংহাৰ কৰি এখন সুন্দৰ নিকা সমাজৰ সৃষ্টি কৰিব। আৰু তাৰ পিছত আৰম্ভ হ'ব নতুন যুগৰ, যি যুগ সকলোৰে কাম্য, সত্য যুগ। কিন্তু সৃষ্টি নতুন হ'বলৈ হ'লে সৃষ্টি ধ্বংস হ'ব লগা হয়, আৰু সেয়ে আৰম্ভ হ'ব মহাবিনাশ, মহাপ্ৰলয়। প্ৰিয় দৰ্শক, এই মহাপ্ৰলয়, মহাবিনাশ ক'ৰ পৰা আৰম্ভ হ'ব সেই কথাৰ মাজলৈ আপোনালোকক লৈ যোৱাৰ আগতে আপোনালোক সকলোকে মই অনুৰোধ কৰোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰে। লগতে ভিডিঅ'টো এটা লাইক কৰি দিলে মোৰ কষ্ট সাৰ্থক হ'ব। আহকচোন কিন্নর কৈলাশ পৰ্বতৰ মাজলৈ। কৈলাশ পৰ্বতৰ ছাঁৰ দৰে এই কিন্নর কৈলাশ পৰ্বত হ'ল এখন দৈব্যভূমি। এই দৈব্যভূমিৰ অলৌকিক ৰহস্যঘন কথাবোৰৰ ব্যাখ্যা কৰিবলৈ আজি বৈজ্ঞানিকো অপাৰগ হ'বই দিয়কচোন। এই পৰ্বত হ'ল প্ৰভু শিৱৰ পৰ্বত। এই পৰ্বতৰ ৰহস্যত আছে বহুতো অদ্ভুত ঘটনা। যেনে ধৰক, পৰ্বতত আছে এটা প্ৰাকৃতিক ৰূপে নিৰ্মীয়মান আচৰিত শিৱলিংগ। এই শিৱলিংগই দিনত কেইবাবাৰো ৰং সলনি কৰে, যাৰ বাবে আজিও এই শিৱলিংগ হৈ আছে ৰহস্যময়ী। নিশা এই পৰ্বতত মানুহে অনুভৱ কৰে এক প্ৰকাৰৰ গধুৰ গধুৰ অনুভৱ। নিশাবোৰ ইয়াত অস্বাভাৱিকভাৱে গধুৰ হয়। এয়াই নহয়, পৌৰাণিক দৃষ্টিকোণৰ ফালৰ পৰাও এই কিন্নর পৰ্বতৰ যথেষ্ট মহত্ব আছে। প্ৰভু সদাশিৱ আৰু মা পাৰ্বতীৰ মিলনৰ সাক্ষীও হ'ল এই কিন্নর পৰ্বত। এই পৰ্বততে দেৱতাসকলৰ বৈঠকো বহা বুলি কোৱা হয়। কিন্নর কৈলাশ পৰ্বত হিমাচল প্ৰদেশৰ কিন্নর জিলাত অৱস্থিত। দেৱতাৰ মিলনস্থল। এই পৰ্বত এখন অতি পবিত্ৰ পৰ্বত আৰু ই হিন্দু তথা বৌদ্ধসকলৰ বাবে আস্থাৰ স্থল। কিন্নর পৰ্বত শ্ৰেণীক লৈ চৰ্চিত বহুতো ধৰণৰ পৌৰাণিক কাহিনী আমি আমাৰ ধৰ্মগ্ৰন্থবোৰত পঢ়িবলৈ পাওঁ। আচলতে কিন্নর শব্দৰ অৰ্থ হ'ল আধা ঈশ্বৰ আৰু আধা মনুষ্য। এই পৰ্বতলৈ ধ্যান কৰিবলৈ যোৱা পুণ্যাত্মাবোৰে কয় যে ইয়াতে নিশাৰ ভাগত কিছুমান শব্দও শুনিবলৈ পোৱা যায়। এই শব্দবোৰ কেতিয়াবা মন্ত্ৰ উচ্চাৰণৰ দৰে লাগে আৰু কেতিয়াবা ডম্বৰুৰ শব্দৰ নিচিনা অনুমান হয়। মান্যতা আছে যে ইয়াত কিন্নর প্ৰজাতিৰ লোকে এতিয়াও ভগৱান শিৱৰ পূজা আৰাধনা কৰে আৰু পূজা কৰোঁতে তেওঁলোকে কৰা সংস্কৃত মন্ত্ৰ উচ্চাৰণৰে এই শব্দবোৰ। ৰামায়ণৰ মতে ভগৱান হনুমানে যেতিয়া আকাশ মাৰ্গেৰে গতি কৰিছিল, সেই সময়ত এই জাতিৰ দৈৱ মানৱ দৰ্শন কৰিছিল। এওঁলোকে বহুত ধাৰ্মিক বুলি মানুহে বিশ্বাস কৰে, অৰ্থাৎ ধৰ্মগ্ৰন্থবোৰত কয়। আজিও এই পৰ্বতত এওঁলোকে বিৰাজমান হৈ আছে বুলি ধাৰণা কৰা হয়, কিন্তু এওঁলোকক সকলোৱে দেখা নাপায়। অতি শুদ্ধ পবিত্ৰ মনৰ ধাৰ্মিক লোকেহে তেওঁলোকক দেখা পাব পাৰে। এটা পৌৰাণিক কথা অনুসৰি এই পৰ্বতত ভস্মাসুৰ নামৰ এজন ৰাক্ষসে বাস কৰিছিল।
ভস্মাসুৰে অতি শিৱভক্ত আছিল। এই ভস্মাসুৰে এবাৰ প্ৰভু সদাশিৱক সন্তুষ্ট কৰিবৰ বাবে কঠোৰ তপস্যাত বহিছিল। প্ৰভু ভোলেনাথ সন্তুষ্ট হৈছিল ভস্মাসুৰৰ তপস্যাত। তেওঁ আহি সেয়েহে ভস্মাসুৰৰ আগত প্ৰকট হ'ল। তেতিয়া ভস্মাসুৰে প্ৰভু ভোলেনাথৰ পৰা এটা আচৰিত ধৰণৰ বৰ বিচাৰিলে। সেয়া হ'ল যে যিজনৰ মূৰত ভস্মাসুৰে হাত থব তেওঁৰে মূৰটো ছিঙি মাটিত পৰিব। আগ পিছ নাভাবি ভোলে শংকৰে কৈ দিলে তথাস্তু। ভস্মাসুৰে আনন্দত জঁপিয়াই উঠিল। কিন্তু মূঢ়মতী ভস্মাসুৰে প্ৰভু সদাশিৱৰ মূৰতে হাত দি বৰদানৰ প্ৰমাণ চাব বিচাৰিছিল। তেতিয়া দয়াৰ সাগৰ ভোলেনাথ ইফালৰ পৰা সিফাললৈ দৌৰিবলৈ ধৰিছিল। দূৰৰ পৰা চাই থকা পালনহাৰ ভগৱান বিষ্ণুই কথা বিষম যেন দেখি দৌৰি আহিল। প্ৰভু বিষ্ণুই বুদ্ধি কৰি ভস্মাসুৰক ক'লে যে ভস্মাসুৰ, তুমি নিজৰ মূৰত হাত দি প্ৰমাণ চাবা পাৰা দেখোন। মূৰ্খ ভস্মাসুৰে তেতিয়া তাকেই কৰিলে। লগে লগে তেওঁৰ মৃত্যু হ'ল। এয়াই আমাৰ ভগৱান দেৱাদিদেৱ মহাদেৱ আৰু ভগৱান বিষ্ণু। প্ৰিয় দৰ্শক, আপোনালোকে কমেণ্টত হৰ হৰ মহাদেৱ আৰু জয় বিষ্ণু প্ৰভু বুলি কমেণ্ট কৰিব। কিন্নৰ কৈলাশ পৰ্বতৰ আটাইতকৈ ৰহস্যময়ী অংশ হ'ল প্ৰাকৃতিকভাৱে নিৰ্মীয়মান শিৱলিংগ। এই শিৱলিংগ আকৃতিত এটা বিশালকায় শিলখণ্ড। এই শিৱলিংগটো দেখিলে এনে লাগে যেন ইয়াত প্ৰভু ভোলে শংকৰ জাগ্ৰত অৱস্থাত আছে। কোনোবা মুহূৰ্তত ভাৱ হয় প্ৰভু ইয়াত শান্ত সৌম্য যোগমুদ্ৰাত বহি আছে, আৰু কোনোবা মুহূৰ্তত এনে লাগে যেন তেওঁ ৰুদ্ৰৰূপতহে আছে। অতি অলৌকিক এই শিৱলিংগ। শিৱভক্তসকলে এই শিৱলিংগক সেয়েহে জাগ্ৰত বুলি বিশ্বাস কৰে। এই শিৱলিংগৰ উচ্চতা হ'ল ৭৯ ফুট। দিনটোত কেইবাবাৰো ইয়াৰ ৰং সলনি হয়। সূৰ্যোদয়ৰ আগতে ইয়াৰ ৰং থাকে বগা, সূৰ্যোদয়ৰ পিছত ইয়াৰ ৰং হয় হালধীয়া, দুপৰীয়া হয় ৰঙা, আৰু ৰাতিৰ ভাগত ইয়াৰ ৰং হয় ক'লা। প্ৰিয় দৰ্শক, নহয়নে আচৰিত? অলৌকিক বিজ্ঞানে দিব পাৰিবনে ইয়াৰ উত্তৰ? আজিলৈকে কিন্তু দিব পৰা নাই। শিৱলিংগই নহয়, কিন্নৰ কৈলাশেও দিনটোত ৭ বাৰ ৰং সলায়। আচৰিতভাৱে এই পাহাৰৰ চাৰিওফালে বহুতো পাহাৰ পৰ্বত আছে, কিন্তু এইবোৰৰ ৰং একেই থাকে। একে স্থানত অৱস্থিত এখন পৰ্বতে ৰং সলায়, বাকীবোৰৰ ৰং কিন্তু একে থাকে। এয়া প্ৰকৃতি নে অলৌকিকতা? কিন্নৰ পৰ্বত আৰু কিন্নৰ পৰ্বতৰ শিৱলিংগৰ ৰং সলনি হোৱা কথা ইয়ালৈ অহা তীৰ্থযাত্ৰীয়ে নিজ চকুৰে দেখা পাইছে। ৰাতিৰ ভাগত এই শিৱলিংগৰ উপৰিভাগৰ পৰা জিকমিকাই থকা তৰাৰ নিচিনা কিছুমান পোহৰৰ স্ফুলিংগও দেখা পোৱা যায়। সঁচাকৈয়ে ভগৱান সদাশিৱৰ এই নিবাস স্থান অতি ৰহস্যময় আৰু অদ্ভুত। কিন্নৰ পৰ্বতৰ আশে পাশে এনেকুৱা কিছুমান স্থান আছে যি স্থানত মানুহৰ ছায়াও দেখা পোৱা নাযায়। এনেকুৱা লাগে যেন পোহৰৰ যি বৈজ্ঞানিক সূত্ৰ আছে সেয়াও ইয়াত ভংগ হৈ যায়। বতৰৰ ক্ষেত্ৰতো দেখা যায় যে কেতিয়াবা ইয়াত বহুত ঠাণ্ডা, কেতিয়াবা অতি গৰম। সুন্দৰ শান্ত হৈ থকা বতৰো হঠাতে ক'লা মেঘৰ ছায়া লৈ প্ৰচণ্ড বৰষুণৰ ৰূপত নামি আহিব পাৰে ধৰালৈ। অনুমান হয় যেন কিন্নৰ কৈলাশ পৰ্বতৰ বতৰে কোনো অলৌকিক শক্তিৰ হাততহে আছে। কিন্নৰ কৈলাশ পৰ্বতলৈ যোৱা বহু যাত্ৰীয়ে ব্যক্ত কৰিছে যে ৰাতিৰ ভাগত তেওঁলোকৰ বহুতে কিছুমান আচৰিত সপোন দেখা পায়। কিছুমানে সপোনত সাধু, ঋষি অথবা দিব্য কোনো পুৰুষ দেখা পায়। কিছুমানে ডাঙৰ ডাঙৰ যুদ্ধ দেখা পায়, আৰু কিছুমানে দেখা পায় জলপ্ৰলয়। বহুতে কয় যে সপোনত দেখা এই সাধু, ঋষি তথা দিব্য আত্মাবোৰে তেওঁলোকক নতুন যুগৰ কথা ক'বলৈ যেন বিচাৰি আছে। ইয়াৰ উপৰিও কিছুমান যাত্ৰীয়ে অনুভৱ কৰিছে যেন কিন্নৰ কৈলাশৰ কাষৰ মাটিত মৃদু কম্পন হৈছে। এনেকুৱা লাগে যেন
পৃথিৱীৰ ভিতৰৰ ভাগত কিবা ঘটি আছে। এই পৰ্বত এনেয়ে অলৌকিকতা আৰু ৰহস্য ঘন এক পৰ্বত। এই কিন্নর পৰ্বতৰ সকলো কাৰ্য যেন কোনো দৈব্য শক্তিয়েহে নিয়ন্ত্ৰণ কৰি আছে, আৰু এইবোৰেই হ'ল কাৰণ যাৰ বাবে আজি মানুহে ভাবিবলৈ বাধ্য হৈছে যে এই পৰ্বতৰ পৰাই মহাবিনাশৰ সৃষ্টি হ'ব নেকি বুলি, আৰু তাৰ পিছত হ'ব নতুন যুগৰ আৰম্ভণি। আপোনালোকৰ মতামত জনাবচোন। আজিলৈ মই এষ্ট্ৰগুৰু ৰেখাই মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আপোনালোকলৈ অনুৰোধ যাতে মোৰ এই ভিডিঅ'টো বা মোৰ এই যি দৈব্য কাহিনী ভাগ আপোনালোকে যেন আনকো শ্বেয়াৰ কৰে। জয় শ্ৰীৰাম। ধন্যবাদ।